হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল বিন্দাছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বৰ্তমান ৰানিং কৰিব গৈ আছোঁ আৰু এই কুঁৱলী চাক আপোনালোকে বৰ্তমান 6:30 বাজিছে। 6:30 বজাতো ইমান কুঁৱলী, মানে কি মাঘ মাহতহে বেছি কুঁৱলী, ঠাণ্ডা পৰে যেন লাগে। পুহমহীয়া বুলি ক'লে আমাৰ ভয় লাগে, পুহমহীয়াত কিন্তু ৰ'দেই গ'ল। এতিয়া মাঘতহে বেছি। আজি ইয়াৰ কাৰণে ভিডিঅ'ত আহিব লগা হ'ল। কিছুমান মানে ইণ্ডিয়ান আৰ্মিৰো ৰেলী আহি আছে, তাৰ কাৰণে কিছুমান কথা ক'ম। আৰু যিবিলাকে মানে পাছ কৰিবই পৰা নাই, ফেইল হৈ আহি আছে, সেইবিলাকৰ ওপৰত কথা পাতিম। আৰু ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। কৈ আছোঁ আপোনালোকক কি কৰাটো উচিত, চাই থাকিব। আজি মানে ভিডিঅ'ত ফিল্ড দৌৰা এইবিলাক নেদেখুৱাওঁ মই। আজি কিছুমান টিপছ দিম আপোনালোকক, যিবিলাকে মানে নাজানে। জনাসকললৈ টিপছটো মই দিয়া নাই, নজনাসকললৈ দিছোঁ। আপোনালোকে চাব আৰু সেই টিপছকেইটা যদি ফ'ল' কৰে তেতিয়া সফলতা হ'ব বুলি মই ভাবোঁ। যেইকেইটা টিপছ আপোনালোকক মই দিব খুজিছোঁ, সেইকেইটা টিপছ হ'ল মানে আপুনি নিজক বিশ্বাস কৰি লওক, বোলে মই যেনেকৈ নহওক পাছ কৰিমেই, মানে মই যুদ্ধত জয় হ'ম, এনেকুৱাকৈ ভাবক। আৰু লগতে কিছুমান ল'ৰা আছে গাঁৱত প্ৰেক্টিছ কৰোঁতে মানে 5 মিনিট 4 মিনিট 50 ছেকেণ্ডতে 1600 মিটাৰ ক্লিয়াৰ কৰি দিয়ে। সেইটো ভাল কথা, কিন্তু তেওঁ ফিল্ডত গৈ যেতিয়া অপেন ৰেলী হ'ব তাতে গৈ মানে নাৰ্ভাছ হৈ যায়, তেওঁ মানে পাছ কৰিব নোৱাৰে। কি কাৰণত পাছ কৰিব নোৱাৰে তাৰ ওপৰত মই কথা কৈছোঁ। মানে তেওঁ নিজকে দুৰ্বলতা মনত ভাৱ লৈ আহে, তাৰ কাৰণে তেওঁৰ মানে ফেইল হৈ যায়। তেওঁ এনেকুৱাকৈ ভাবক, আপুনি এনেকুৱাকৈ ভাবক। আপোনাক কৈছোঁ, যিজনে চাই আছে মোৰ ভিডিঅ', আপোনাক কৈছোঁ নিজকে মিলখা সিং বুলি ভাবক। মিলখা সিং বুলি ভাবক নিজকে, তেতিয়াহে উত্তীৰ্ণ হ'ব পাৰিব। আৰু এনেকুৱাকৈ আগলৈকে ভাবিব, আজি ইমান দিনৰ পৰা প্ৰেক্টিছ কৰি আজি 5 মিনিটৰ কাৰণে কিয় ফেইল হৈ যাওঁ। 5 মিনিটটো কিবাকৈ যেনেকৈ নহওক পাছ কৰিবই লাগিব বুলি ভাবক। আৰু মনত নাৰ্ভাছ বা দুৰ্বলতা এইটো ভাৱ আনিব নালাগে। এইটো যদি ভাৱ আপুনি জীৱনত নানে, যিকোনো কামত সফলতা হ'ব বুলি মই ভাবোঁ। আৰু মই এনেকুৱাকৈ বহুতবাৰ বুলি কওঁতে 4বাৰ গৈছোঁ আৰ্মিত, 4বাৰে পাছ কৰিছোঁ। আৰু মোৰ নচিবত নাই কিজানি, তাৰ কাৰণে পোৱা নাই। মানে কি, ৰিটেনৰ এক্সামত ফেইল হৈ থাকে। ফেইল হোৱাৰ কাৰণ এটা আছে, মই মেথছ আৰু ছায়েন্সত অলপমান কেঁচা, তাৰ কাৰণে হয়তো মোৰ এক্সামবিলাক বেয়া হৈ থাকে। আপোনালোকক কৈছোঁ দৌৰক আৰু পঢ়াটো এৰি নিদিব। পঢ়াটো এৰি দিলে কিন্তু ডিফেন্স লাইনত কাম নাই। আগতে মানে কি ডিফেন্সত পঢ়াটো ইমান বিচৰা নাছিল, আজিকালি মানে ৰিটাৰ্ণটো বহুত টান হৈছে, তাৰ কাৰণে কৈছোঁ পঢ়ক। আৰু ইণ্ডিয়ান আৰ্মিৰ অসমত ৰেলী আহিছে, লৱাৰ আছামৰ ডিমাপুৰত হ'ব। আপোনালোকে প্ৰেক্টিছ কৰি থাকক। আৰু যিমান ঠাণ্ডা নহওক, এই মাঘ মাহত দেখিছে ঠাণ্ডা বহুত পৰিছে, ভয় নাখাব। এইবিলাক ঠাণ্ডা আপোনাক একো কৰিব নোৱাৰে। আৰু আজিলৈকে যিমান ল'ৰাই দৌৰি আছে, দৌৰি কোনো মৰি যোৱা নাই। মদ খাই কিবা খাই মৰি গৈছে, কিন্তু দৌৰাৰ ক্ষেত্ৰত কোনো মৰি যোৱা নাই। আপোনালোকে বিশ্বাস কৰক। আৰু এই আহিছে সমীৰ ৰাজবংশী, এই ধীৰাজ ৰাজবংশী, মোৰ কথা যদি আপোনালোকে লয়, তেতিয়াহ'লে যিকোনো কাৰ্যত সফলতা হ'ব বুলি ভাবোঁ। আৰু নিজকে বিশ্বাস কৰি ল'ব, কিন্তু নিজক যদি বিশ্বাস কৰিব নোৱাৰে, কোনো কামত সফলতা হ'ব নোৱাৰিব। আৰু আশা কৰোঁ কৰিলে কিন্তু একচুৱেলি মনত সাহস লাগিব আৰু শক্তি লাগিব দেহাত, আৰু ভৰিত তাকাত লাগিব। আৰু এটাই আশা কৰোঁ, সকলোৱে যিমানখিনি কষ্ট কৰি আছে সকলোৱে সফলতা হ'ব বুলি ভাবোঁ। আৰু ভিডিঅ'তে আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে মোৰ এইকেইটা টিক্স কৰি ল'ব। টিক্স যদি আপোনালোকে কৰে, তেতিয়াহে সফলতা হ'ব বুলি মই ভাবোঁ। আৰু অপেন ৰেলী লৱাৰ আছামৰ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বাই বুলি নকওঁ, আজি ভিডিঅ'টো মই জয় আই অসম বুলি ইয়াতে সামৰণি মাৰিম। জয় আই অসম।